ডাঙৰীয়াই পুথিভঁৰালটো স্থাপন কৰাৰ যোগেদি আমাক ইয়ালৈ নিমন্ত্ৰণ কৰিলে আৰু আমি প্ৰত্যেকে এই পুথিভঁৰালটোৰ লগত আমি দায়বদ্ধ হৈ পৰিলোঁ। কি কাৰণে দায়বদ্ধ হৈ পৰিলোঁ? তেখেতে পুথিভঁৰালটো নিশ্চয় আমাৰ কাৰণে তেখেতে এইটো আগবঢ়োৱা নাই, তেখেতে আগবঢ়াইছে নৱপ্ৰজন্মৰ কাৰণে, শিশুসকলৰ কাৰণে। গতিকে শিশুসকলৰ এটা মহৎ উদ্দেশ্য ইয়াত সম্পন্ন হ'ব, তেওঁলোকে পঢ়িব আৰু তাৰ কাৰণে আমি ইয়াত উপস্থিত থকা সকলোৱে সেই শিশুসকলক ইয়ালৈ অনাৰ কাৰণে আমি আজি দায়িত্ব গ্ৰহণ কৰিলোঁ। ইয়াত উপস্থিত থকা মানে আমাৰ দায়িত্ব। আমাৰ দেউতাকসকলে ৰান্ধনি ঘৰৰ চাবিটো মাকৰ হাতত দি ল'ৰা ছোৱালীক গতাই তেখেতসকলে বাহিৰত ব্যস্ত থাকে। যিসকলে ব্যস্ত নাথাকে সেইসকলে পিতৃৰ দায়িত্ব পালন কৰে আৰু ব্যস্ত থকাসকলকো মই অনুৰোধ কৰিছোঁ তেখেতসকলে আজৰি পৰত তেখেতসকলৰ সন্তানটিক ফুৰাবলৈ অনাৰ চলৰে এই পুথিভঁৰাললৈ আনি ইয়াত যিটো সৰোজ বৰাই ডাঙৰীয়াই শিশু সাহিত্য বিভাগ এটা খুলিব, গতিকে সেই শিশু সাহিত্যখিনি পঢ়িবৰ কাৰণে তাৰিকী বিদাৰ্গী তেওঁলোক ডাঙৰখিনিয়ে দেখুৱাব লাগিব, তেতিয়াহে শিশুসকলে কিতাপ পঢ়িব। আমি সকলোৱে অনুভৱ কৰিছোঁ, আমি এইখিনিলৈকে আজিলৈকে জীয়াই আছোঁ বা আপোনালোকৰ আগত কথা কোৱাৰ এটা সাহস পাইছোঁ। ইয়াৰ প্ৰধান কাৰণ আমি বাল্যকালতেই মোৰ ঘৰৰ সন্মুখতে আছিল কোঁৱৰপুৰ ৰিডিং ক্লাব। এই ঘৰটো ৰাস্তাৰ সিপাৰত আমাৰ মায়ে যেতিয়া মই LP স্কুলত পঢ়ি থাকোঁ তেওঁ ভাত ৰান্ধি থাকোঁতে কিতাপ এখন পঢ়ি খৰি এডাল দি আখালৰ চাঙত তুলি থৈ যায়, ঢুকি নাপাওঁ। কিনো পঢ়ে এদিনো নেদেখুৱাওঁ। এদিন মই চুৰকৈ চালোঁ, কিবা উপন্যাস এখন পঢ়িছে ভাড়াঘৰ নামত। তাৰপাছত আৰু মই এতিয়া নাপাই চুৰকৈ চাব মাক ক'লোঁ যে মই কিতাপখন চালোঁ, তুমি ভাড়াঘৰ পঢ়িছা, ময়ো পঢ়িম। তেতিয়া মায়ে ক'লে এইখন ডাঙৰে পঢ়া কিতাপ, ল'ৰা ছোৱালীয়ে পঢ়া কিতাপ নহয়। সেই যে মাক দেখিলোঁ তেতিয়াৰ পৰা পঢ়াৰ এটা মোৰ হাবিয়াস হ'ল আৰু পিছত সেই পুথিভঁৰাললৈ গৈ কোঁৱৰপুৰ ৰিডিং ক্লাবত যিমানখিনি কিতাপ আছিলে শকত বাঁহী আৰু সেই সময়ৰ যিখিনি আলোচনী আছিলে, বহুত ভলিউম আছিলে উষা বাঁহী, সেই ভলিউমবিলাকো পঢ়িছিলোঁ আৰু শিশু সাহিত্য বিভাগৰ সকলো কিতাপ পঢ়াৰ পাছত এই 9লৈ পোৱাৰ পৰা চুৰকৈ উপন্যাসো পঢ়িবলৈ ল'লোঁ। সেই যে কিতাপ পঢ়াৰ বেমাৰটো হ'ল, এতিয়ালৈকে সেই বেমাৰটো কিন্তু আমাৰ আছে আৰু সেইবাবে সৰোজ বৰাৰ লগত প্ৰায়ে কিতাপৰ সম্পৰ্কে পৰামৰ্শ কৰোঁ আৰু তেখেতৰ সপোনটো আজি বাস্তৱ হ'ল। মই তেওঁৰ পৰিয়ালবৰ্গক আৰু তেওঁক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সকলোকে অনুৰোধ জনাইছোঁ আমি যিকোনো প্ৰকাৰে শিশুসকলক এই পুথিভঁৰাললৈ টানি আনিবই লাগিব। বিশেষকৈ থাকিব লাগে, কৰিব লাগে। গতিকে এই যে কিতাপক লৈ আমাৰ মিছাইল মেন ভাৰতৰ উজ্জ্বল নক্ষত্ৰ আব্দুল কালাম ডাঙৰীয়াই কৈছিল যে এখন কিতাপৰ মূল্য 100জন সৎ বন্ধুৰ সৈতে তেওঁ তুলনা কৰিছিল। গতিকে কিতাপেই সকলো, কিতাপেই জ্ঞান, কিতাপেই সকলো। আমি জ্ঞান পাবলৈ হ'লে আমি অধ্যয়ন কৰিবই লাগিব। বিনা অধ্যয়নত কোনোৱে জীৱনত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে। আমাৰ সকলোৱে শ্ৰদ্ধাৰ মৰমৰ দীপ্তিময় গোহাঁই সৰোজ বৰুৱা ককাইদেউলৈ সামান্য উপহাৰ